নমস্কাৰ সকলোকে সুপ্ৰভাত। সেইদিনাখন আছিল গৰু বিহুৰ দিনা। ৰাতিপুৱা মই গা পা ধুই পেলাই মোৰ চব ফনিয়াই ল'লোঁ আৰু মায়ে এতিয়া গৰু গা ধুৱাবৰ বাবে মাহ হালধি কৰিছে, পাইপে দি ধুওৱা হৈছে আৰু গৰুজনী নতুনকৈ পোৱালি এটা হৈছিলে, এয়া বগা। এতিয়া মা দেউতাকে দুজনীকে বহাই সেৱা এটা কৰি ল'লোঁ, সৰুকৈ কিবা এটা দি আৰু এইফালে জেতুকা পাত পিচিবৰ বাবে উলিয়াই লৈছোঁ। মিক্সিতে পিচিম আৰু জেতুকা লগাই ল'লোঁ হাতত। দুইখন হাততে নহ'লগৈ, সেইবাবে এনেকৈ লগাই থ'লোঁ আৰু নহ'লে গধূলি এতিয়া মায়ে প্ৰসাদ দিছে। গৰু বিহুৰ দিনাখন বোলে আমাৰ তাত আকৌ এনেকুৱা কৰা নহয়, ইয়াতহে প্ৰথমবাৰ পাইছোঁ এনেকৈ। বোলে মই প্ৰসাদটো খাই ল'লোঁ আৰু ৰাতি বনালোঁ মুৰ্গী মাংস। এনেকৈ আৰু বিহু বুলিকৈ খালোঁ। দেহাটো